নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালে। আজি দেখাব লৈছোঁ মাহঁতৰ সৰু সুৰাকৈ এখন শাকনি বাৰী আছে। আজি সেইখনকে আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। এয়া আপোনালোকে দেখিবলৈ পাইছে নহয়, কবিবিলাক ইমান এটা ভাল হোৱা নাই, কিয়নো আমাৰ ঘৰৰ ওচৰত বহুতো গছ গছনি আছে। তো সেই গছ গছনিবিলাকৰ পৰা ভালদৰে ৰ'দো নাপায়, সেইটো কাৰণে কবিবিলাক বেয়া হৈ গৈছে। তো ভাল হোৱা নাই, পোকেও ধৰিছে আৰু বনবিলাক ইমান ওলাই আছে, দেখা পাইছে নহয় আপোনালোকে। আৰু ইয়াত দেখা পাইছে নহয়, এইবিলাক সৰু সৰু পালেং ওলাই আছে। এইবিলাক তাৰ ওপৰতে কেনেকৈ পাতবিলাক পৰি আছে। আৰু এয়া গোমধান হয়, ইমান ধুনীয়াকৈ শাৰী পাতি ৰুই থৈছে, চাওকচোন আপোনালোকে। এয়া যি আছে তাকে দেখাইছোঁ আপোনালোকক। এইফালে চাওক, বেছি গোমধান নাই। আৰু ইয়াত দেখা পাইছে নহয়, কপৌ ফুলখিনি কিমান ধুনীয়াকৈ ফুলি আছে। এইটো শালিকী কপৌ ফুল বুলি কয় নেকি, আপোনালোকে জনাবচোন, মই ভাল এটা নাজানো। ইমান ধুনীয়াকৈ ফুলি আছে। আৰু লগতে এইবিলাক চাওকচোন, জলকীয়া পুলি হয়। আৰু গছৰ পাতবিলাক চাওক কেনেকৈ সৰি আছে, সেইটো কাৰণে ভালকৈ বাঢ়িব পৰা নাই জলকীয়া কেইজোপা। আৰু বেছি সাৰো নাই চাগে মাটিখিনিত। আৰু ইয়াৰ ওলকবিকেইটা চাওকচোন অৱস্থা, এইবিলাক গোটেই পোকে ধৰিছে। আৰু আপোনালোকক কৈছোঁৱে, গছ গছনিবিলাক বেছি আছে, সেইটো কাৰণে ছাঁ পৰি থাকে আৰু মাটিডোখৰ সাৰো নাই। আৰু এইফালে লগতে বিলাহীও লগাইছে। বিলাহী কিন্তু বহুত লাগিছিলে, এতিয়াও লাগিয়ে আছে, পকাবিলাক মায়ে ছিঙি দিলে। এইবিলাক চাওক, গোটেই বন 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 হৈ আছে। এইবিলাক চাওক, বেছিকৈ লাগি থকা নাই, মায়ে ছিঙি দিলেতো, সেইটো কাৰণে। এয়া চাওক, বেছি পকা নাই। এইবিলাক দেখা পাইছে নহয়, এইটো এটা পকিছে। আৰু এইয়া দেখিব পাইছে নহয়, নাহৰজোপা ইমান ধুনীয়াকৈ ফুলি আছে নহয়। এইজোপা চাওক, জুম কৰি দিছোঁ, গোটেই গছজোপাই ফুলিছে। আৰু এইয়া ইমান ধুনীয়া গোন্ধ নহয়, কি ক'ম আপোনালোকক। এইয়া ইমান ধুনীয়া দেখিছে, চাওকচোন। এইয়া একদম গোন্ধ, মানে ইমানেই ধুনীয়া গোন্ধ নহয়। এয়া দেখিছে নহয় আপোনালোকে। এইফালে চাওক, পৰিয়ে গৈছে ফুলখিনি। আৰু ইয়া দেখা পাইছে নহয়, কল লাগি আছে। এইজোপা জাহাজী কল হয় দেই। আৰু এইজোপা লগতে ডালিম পুলিও লগাই দিছে, কিন্তু ভালকৈ বাঢ়িব পৰা নাই। আৰু ইয়াৰ লগতে আছে ফ্ৰেঞ্চবিন, এজোপাই আছে ফ্ৰেঞ্চবিন, ইমান ধুনীয়াকৈ লাগি আছে। আৰু লগতে ভেন্দিবিলাকো লগাই দিছে, দেখিবলৈ পাইছে। আৰু এজোপা হৈছে নৰসিংহ, এয়া চাওক ইমান ধুনীয়াকৈ ফুলি আছে নৰসিংহ। কোনে কোনে নৰসিংহ খাই ভাল পায় কমেণ্ট কৰিব দেই। আৰু এইফালে পখিলাজনী দেখিছে নহয়, ইমান ধুনীয়াকৈ উৰি আছে, তাকো ভিডিঅ' কৰি ল'লোঁ। আৰু এয়া ইমান ধুনীয়াকৈ নয়নতৰা ফুলজোপা ফুলি আছে, মই ৰুই থৈ যোৱা আছিলে। এয়া ইমান ধুনীয়াকৈ ফুলিব পাই মোৰ বহুতে ভাল লাগিছে। এইফালে চাওক, কিমান ধুনীয়াকৈ পিংক কালাৰৰ ফুলি আছে। এয়া দেখিছেনে, এয়া ফুলি আছে, ইমান ধুনীয়া লাগিছে নহয়নে। আৰু লগতে গোলাপ ফুলো ফুলি আছে, কিমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। এইফালে আৰু লগতে কলিয়াও আছে, এইজোপা মই ৰুই থৈ যোৱা আছিলে। তো ইমান ধুনীয়াকৈ ফুলিছে নহয়, মোৰ সঁচাই মনটোৱে ভাল লাগিছে, আপোনালোকক বুজাব নোৱাৰোঁ, মানে ইমান ধুনীয়া ফুলি আছে। আৰু লগতে ফুলি আছে কপৌ ফুলবিলাকো ফুলিছে ইমান ধুনীয়াকৈ, যিহেতু বিহু বতৰ, ইমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। এইজোপা মই ৰুই থৈ যোৱা আছিলে, চাওক কিমান ধুনীয়াকৈ ফুলি আছে। মনটো মানে দেখিলে মনটো ভাল লাগি যায়। সেয়া ফুলি আছে, লগতে গোলাপ ফুলবিলাকো কিমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। একেলগতে সেয়া আছে ভেট ফুল, ইমান ধুনীয়া লাগিছে। এইফালে চাওক। আৰু এইজোপা নাম কি হয় মই নাজানো, ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এইজোপা চাওক, কিমান ধুনীয়া জোপোহা হৈ আছে। মায়ে যিহেতু চফা কৰিবলৈ টাইম নাপায়, সেইদিনা লেতেৰা হৈ আছিলে, তো মই এইকেইদিন ঘৰত থাকোঁতে এইবিলাক চফা কৰি থৈ গৈছোঁ। এয়া ধুনীয়াকৈ চফা কৰি দিলোঁ, এতিয়া একদম ধুনীয়া লাগিছে। বেছি ফুল নাই, যি আছে তাকে দেখাইছোঁ আপোনালোকক। এয়া চাওক,
ধুনীয়াকৈ ফুলি আছে। এইকেইজোপা মই ৰুই থৈ যোৱা হয়, চাওক কিমান ধুনীয়াকৈ ফুলি আছে। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।